নমস্কাৰ বন্ধুসকল, কি খবৰ? মই ব্ৰহ্মৰ, আপোনালোকে চাই আছে KHOTAKHUR ইউটিউব চেনেল। আজি আমি গৈ আছোঁ দেওপানী মন্দিৰলৈ। আৰু কেলৈ গৈ আছোঁ জানেনে? কিয়নো আমাৰ কিনিছে এখন নতুন গাড়ী, সেইবাবে আমি পূজা কৰিব যাওঁ। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এয়া আমি আহি পাইছোঁ দেওপানী মন্দিৰৰ যোনখন গেট। আমি গেটৰ সোমাইছোঁ। এয়া মা দেওপানী দুৰ্গা মন্দিৰ। আৰু এইখনে হৈছে আমাৰ নতুন গাড়ী ব্ৰিজা। আৰু দেওপানী মন্দিৰলৈ আহিলে এনেকুৱা দোকান খুব পাব। আৰু ইয়াত শৰাই চৰাই, ধূপ, তেল, চাকি সকলো বস্তু পাব। আমিও লৈ লওঁ। আৰু এনেকৈ গৈ থাকিলে ৰাস্তাত এনেকুৱা বহুত দোকান পাব। এয়া দেওপানী মন্দিৰৰ গেটলৈ আমি সোমাই যাওঁ। আৰু ইয়াত লিখা আছে মাস্ক পিন্ধা বাধ্যতামূলক। আৰু ইয়াত সকলোৱে চাকি জ্বলায়। এয়া আমিও জ্বলাই দিলোঁ চাকি। আৰু ইয়াত বোলে এনেকৈ ৰঙা ফিটা বান্ধিলে বোলে নিজৰ মনৰ আশা পূৰণ হয়। ময়ো বান্ধি লওঁ। এয়াই দেওপানী। এয়া লৈ ল'লোঁ ৰুটি। টাটা বাই বাই দেওপানী। এতিয়া গৈ আছোঁ আমাৰ ঘৰ বোকাজানলৈ। বোকাজান দেওপানী বেছি দূৰ নহয়। এয়া আমাৰ ঘৰলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব। তেতিয়াহে নতুন নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম।